গৈছিলো তোৰ ঘৰ হলে ৰাতি মনে মনে গৈছিলো তোৰ ঘৰ হলে পাছফালত চোতালত বাপেৰে আছিলে মুতি জনী ঐ তহঁতৰে হেলাই ধৰা চোতাল সেইখিনি জেগাতে পৰিলো মই পিছ হলি সেইখিনি জেগাতে পৰিলো মই পিছ হলি আহিলে ঐ কুকুৰে ভকি কুকুৰৰ মাথনি ঠেং দাঙি পলালো কুকুৰৰ মাথনি ঠেং দাঙি পলালো পৰিলো গৈ লেটিঙৰ গাত তহঁতৰ বাপেৰে টচ মাৰি চাইছিলে তহঁতৰ বাপেৰে টচ মাৰি চাইছিলে বাগানৰ ঢাপতে লুকাইনো মই আছিলো বাগানৰ ঢাপতে লুকাইনো মই আছিলো দেখা নাপালে মোক বননিৰ মাজেৰে পলাওতে পলাওতে বননিৰ মাজেৰে পলাওতে পলাওতে বৰলে ঐ বিন্ধিলে টিকা বাহ বাহ তই বৰ খাতৰা গান গাই দিলি দেই খাতৰা মানে তামাম খাতৰা আৰে খাতৰা মানে কেনেকৈ খাতৰা আৰু এটা শুনিবি নেকি গান নাই নুশুনো মই যাওঁ আজি মোৰ দেৰি হৈছে পিছে আজি বোলে তই ডক্টৰৰ ওচৰলৈ যাবি তোৰ কিনো বেমাৰ হৈছে একদম খাতৰা বেমাৰ এটা হৈছে নহয় আগতে মুত যায় মোলো এই কথা নহয় আৰু ডক্টৰৰ ওচৰত দেখাই অহাই ভাল পিছে মই যাওঁ তই ডক্টৰৰ ওচৰত যাবি হ'ব দে যা মই যাম আৰু পিছে ডক্টৰৰ ওচৰত গৈ আহোঁ আৰু আজি ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ বহিব পাৰোঁনে চৰি ওপৰতে বহক থেংক ইউ ছাৰ পিছে আপোনাৰ বেমাৰটো কি ছাৰ বেমাৰৰ কথা কিনো ক'ম আৰু কৃষ্ণ মানে ছাৰ বিয়া পতা 12 বছৰে হ'ল মোৰ বুজিলো মানে আপোনাৰ এতিয়াও ল'ৰা ছোৱালী হোৱা নাই তাকেই ক'ব খুজিছে নহয় ছাৰ আমাৰ মানে ল'ৰা ছোৱালী 9টা ভগৱানৰ কৃপাত 12 বছৰত 9টা 3 বছৰৰ মাজতে মানে গেপ দিলে ছাৰ মানে এই 9টাকে আগত মানুহ বনাই লওঁচোন আকৌ ভাবিব লাগিব আৰু হ'ব পিছে আপুনি বেমাৰৰ কথাটো কোৱাই নাই নহয় এতিয়া আপোনাৰ কি বেমাৰ হৈছে মানে ছাৰ মিছা ক'লে কি হ'ব মাত তুৰুলা মই বিয়া পতা 12 বছৰে হ'ল মোক মাইকী মানুহে ইমান গালি দিয়ে উঠোতে বহুতে অকল গালিয়ে গালি ছাৰ বিয়াৰ পতাৰ পাছত মতা মাইকী কাজিয়া থাকেই মিলা মিছা কৰি ল'ব পিছে এই বেমাৰটো মই সলভ কৰিব নোৱাৰিম নহয় মই এজন চিকিৎসকহে মই ৰোগীকহে চাওঁ বেমাৰী চাওঁ এইটোতো মই সলভ কৰিব নোৱাৰিম ছাৰ কি ক'ব কিবা এটা ক'লে একদম বুজিয়ে নাপায় মই কাৰ মতা মাইকী কাজিয়া লাগে সলভ কৰিবলৈ বহি থকা নাই নহয় ইয়াত ছাৰ খং নকৰিব সেইটো মোৰ বেমাৰ নহয় তেতিয়াহ'লে বেমাৰটো কি ছাৰ বেমাৰৰ কথা কিনো ক'ম লাজে লাগিছে আৰু মাত তুৰুলা বেমাৰৰ লগত লাজৰ কি কথা আছে কোৱা কি বেমাৰ হৈছে তোমাৰ মানে ছাৰ হাগুতে মুত যায় এইটো কি ধৰণৰ বেমাৰ হাগুতেতো চবৰে মুত যায় খালে আপুনি মোৰ মূৰটো এতিয়া আৰু থাকিলে মোৰ চুবাই পেলাব আপুনি জক বেমাৰ নিজেই ভাল হৈ যাব বাবা এইটো বৰ বেলেগ ডক্টৰ দেই এমবিবিএছ ত বিএছ দৰৱ নিদিয়াকে ভাল হৈ যাব বুলি কৈছে মানিছো ক'ৰ পৰানো আহে মাথাটো চুবাবলৈ এনে ধৰণৰ পেচেণ্ট যাওঁ অলপ আৰামহে কৰি লওঁগে আৰু